আজি আমি ক্লাছ 9 ইংলিছ পয়েম দ্য ৰোড নট টেকেনৰ বিষয়ে আলোচনা কৰিম। Introduction to the poem. In the poem, the road not taken, the road signifies our life. The poet says that the path that we do not choose in our life is the road not taken. He describes his feelings about that choice that he had left in the past. The path which we have chosen decides our future, our destination. The important message that the poet wants to give is that the choice that we make has an impact on our future, and if we make a wrong choice, we regret it but cannot go back on it. So, we must be wise while making a choice. ইয়াত পয়েটে কি ক'ব গৈছে যে আমি এতিয়া ক্লাছ 9 হয়, তো 10 যোৱাৰ পাছত আমাৰ এটা কেৰিয়াৰৰ কথা আহিব। তো কেৰিয়াৰটো আমি নিৰ্ণয় কৰোঁতে আৰ্ট, ছায়েন্স, কমাৰ্চ তিনিটা ষ্ট্ৰীম থাকে। সেই তিনিটাৰ ভিতৰত আমি কিবা এটা চইচ কৰিম। সেই চইচ কৰোঁতে বহুত সাৱধানতাৰে চইচ কৰিব লাগে বুলি কৈছে যে আমাৰ ভৱিষ্যতটো বৰ্তমানৰ ওপৰত নিৰ্ভৰশীল। আমি যদি সঠিকভাৱে সেই পথটো নিৰ্ণয় কৰিব পাৰোঁ তেতিয়াহে আমি সফল হ'ব পাৰিম। সেই সঠিক পথটোৰে আমি আগুৱাই যাওঁতে আমি ধৰা আৰ্টছৰে পথ এটা ল'লোঁ, লৈ পেলাই আমি কি কৰিম, ডিগ্ৰী কৰিম, মাষ্টাৰ্ছ কৰিম, তাৰপাছত PhD কৰিম। PhD কৰাৰ পাছত তুমিতো ধৰা পুনৰ আকৌ এটা ষ্ট্ৰীম লৈ পেলাই আকৌ এটা পথলৈ ঘূৰি আহিব নোৱাৰা, আকৌ এটা ষ্ট্ৰীম ল'ব নোৱাৰা। সেইটো কথা ক'বলৈ গৈছে যে আমি ঘূৰি আহি আকৌ বেলেগ এটা কেৰিয়াৰ অপশ্যন চুজ কৰিব নোৱাৰোঁ। যিটো পথেৰে যাম সেইটো পথেৰেই আগুৱাই গৈ থাকিব লাগিব। তো সেই সময়ত যদি আমি ৰিগ্ৰেট ফিল নকৰোঁ, অৰ্থাৎ আমি গিল্ট ফিল নকৰোঁ, তেতিয়া সেই গিল্ট ফিল কৰিব লগা নহয়, সেইটোৰ কথা ক'বলৈ গৈছে। আৰু সেইটো কাৰণে যিটো সিদ্ধান্ত লোৱা যায় সেইটো সাৱধানতাৰে ল'বলৈ কৈছে। অথৰ আছিলে ৰবাৰ্ট ফ্ৰষ্ট, ইজ এন আমেৰিকান পয়েট হু ৰাইটছ চিম্পলি বাট ইনচাইটফুলি এবাউট কমন অৰ্ডিনেৰী এক্সপিৰিয়েঞ্চেছ। তেওঁ কেনেকুৱা লিখে বুলি কৈছে, তেওঁ তেওঁৰ ভাষাত গভীৰতা প্ৰকাশ পায় আৰু সৰলতা তেওঁৰ দেখা পোৱা যায় তেওঁৰ লেখনিখিনিত। তেওঁ কিমান চনত জন্মগ্ৰহণ কৰিছে? ব্ৰন 26 মাৰ্চ 1874, ছান ফ্ৰান্সিস্কো, ইউনাইটেড ষ্টেটছ। ডাইড 29 জানুৱাৰী 1963। ইয়াতে তোমাৰ ৱেল ন'নৰ শব্দাৰ্থ দিয়া হৈছে যে প্ৰসিদ্ধ বা জনপ্ৰিয়, আৰু ইনচাইটফুলি হ'ল গভীৰ অৰ্থ বা অন্তৰ্দৃষ্টি। এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জা। Two roads diverge in a yellow road, and sorry I could not travel both. And be one traveller long I stood, and looked down one as far as I could, to where it bent in the undergrowth. এতিয়া শব্দাৰ্থ দিয়া আছে, তোমালোকে ধুনীয়াকৈ চাই ল'বা। ডাইভাৰ্ছ বিচ্ছিন্ন হোৱা, বেণ্ট বেকা, আণ্ডাৰগ্ৰথ ঘনকৈ হোৱা গছ গছনিৰ বিকাশ। তো লেখকে ইয়াত কি ক'বলৈ গৈছে যে এখন হালধীয়া ৰঙৰ হাবিৰ কথা কৈছে, য়েল্ল' উড। কিহৰ কাৰণে হালধীয়া? এইটো অটম ছিজন। অটম শৰৎকাল। যে শৰৎকালত গছৰ পাতবোৰ সৰি পেলাই কি হয়, গছৰ পাত সৰোঁতে কি হয়, হালধীয়া ৰং হয়। সেইটোৰ কথা ক'বলৈ গৈছে যে হাবিখন গছৰ পাতেৰে পৰি পেলাই হালধীয়া হৈ আছে। আৰু লেখকজন, মই ফটোখনত দেখুৱাইছোঁ যে লেখকজন দুটা পথৰ মাজত ৰৈ আছে, কোনটো পথেৰে যাব তেওঁ চিন্তা কৰি আছে। যে দুটা পথ আছে, তেওঁ দুখ অনুভৱ কৰি আছে যে এণ্ড চৰি আই কুড নট ট্ৰেভেল বথ, যে তেওঁ দুখিত অনুভৱ কৰিছে যে তেওঁ দুইটা পথেৰে কি কৰিব নোৱাৰে, যাত্ৰা কৰিব নোৱাৰে। এণ্ড বি ওৱান ট্ৰেভেলাৰ, যিহেতু তেওঁ এজন পথিক, দুজন পথিক নহয়। লং আই ষ্টুড, তেওঁ বহুত সময় ধৰি চিন্তা কৰি তাকেই ভাবি আছে ধৰা। এণ্ড লুক ডাউন এজ ফাৰ এজ আই কুড, আৰু তেওঁ তললৈ মূৰ দুৱাই পেলাই যিমান দূৰে চকুৰে চাব পাৰে সিমান দূৰলৈ চাইছে। টু হুৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰথ, আৰু য'লৈকে ধৰা বেকা ভাঁজ নাই। আমিতো চকুৰে টাৰ্ণিং পইণ্ট থাকিলেতো সেই টাৰ্ণিঙৰ পিছৰখিনি দেখা নাপাওঁ, অৰ্থাৎ গছ গছনি যদি বেছিকৈ থাকে, আমিতো ডাঠ গছ গছনি থাকিলে দেখা নাপাম। তো আণ্ডাৰগ্ৰথ কি হ'ল, ঘনকৈ হোৱা গছ গছনিৰ কথা কৈছে। তো দেখা নাপাওঁ, তালৈকে তেওঁ চাইছে বুলি কৈছে। ছেকেণ্ড ষ্টেঞ্জা। Then took the other just as far, and having perhaps the better claim.
কি কৈছে এজ জাষ্ট এজ ফায়াৰ মানে দুইটা পথে কি বুলি কোৱা যেন লাগিছে ইকুৱেল যেন লাগিছে মানে সমান সমান যেন লাগিছে আৰু তেওঁ কৈছে যে দেন তেওঁ দ্বিতীয় পথটো তেওঁ কি কৰিছে 2 নম্বৰ পথটো তেওঁ কি কৰিছে তেওঁ মানে চুজ কৰিছে মানে দ্বিতীয় পথটোৰে যে যাব সেইটো তেওঁ মানে ভাবি ল'লে যে মই দ্বিতীয় পথটোৰে যাম তাৰপিছত সেই সময়ত তেওঁ ভাবিছিল যে দ্বিতীয় পথটো প্ৰথমটোতকৈ উন্নত মানে বেটাৰ ক্লেইম মানে কি হ'ল উন্নত বুলি ভাবিছিল তেওঁ ভাবিছিল যে সেই প্ৰথমটোতকৈ দ্বিতীয়টো উন্নত কিয় ভাবিছিল যে বিকজ ইট ৱাজ গ্ৰাছি কাৰণ ঘাঁহেৰে পৰিপূৰ্ণ হৈ আছে আৰু ৱান্টেড ৱেৰ মানে হ'ল মানে সেইটো কি হোৱা মানে ধৰা কোনো ব্যৱহাৰ নোহোৱা বুলি কয় ইউজেজেই নাই হোৱা ৱান্টেড ৱেৰ মানে কোনটো ব্যৱহাৰ হোৱা নাই কাৰণ গ্ৰাছবোৰ ধুনীয়া হৈ আছে আৰু ঘাঁহেৰে পৰিপূৰ্ণ হৈ আছে as for the passing deer had owned them really about the same কিন্তু তেওঁ অলপ দূৰ আগুৱাৰ গৈহে গম পালে যে দ্বিতীয় পথটো প্ৰথমটোৰ সৈতে একেই ৱৰ্ণ মানে হ'ল ডেমেজ মানে ধ্বংস হোৱা হিচাপত এইটো হ'ব ৰাস্তা চাস্তাটো বেয়া হোৱাৰ ক্ষেত্ৰত বুজাব অৰ্থাৎ এতিয়া শব্দ অৰ্থকেইটা দিয়া আছে টান ফায়াৰ বেটাৰ ক্লেইম গ্ৰাছি ৱান্টেড ৱেৰ নেক্সট আহিল third stanza and what that morning equally lay in leaves no step had trodden black oh I kept the first for another day yet knowing how we lead on to way I doubted if I should ever come back তেওঁ পিছদিনা দুইটা পথকে আকৌ তেওঁ কি দেখিলে তেওঁতো যাত্ৰা কৰিব বুলি ভাবিহে লৈছিল যে 2 নম্বৰটোৰে যাব তেওঁ গৈছিলোঁ গৈ উঠি পিছদিনা আকৌ তেওঁ কি দেখিলে সেই ৰাস্তাটো কি দেখিলে দুইটা যেন সমান যেন লাগিলে যে দুইটা দেখোন একেই যেন লাগে তাতে গছৰ পাতবিলাক কি হৈছে সৰি আছে আৰু তাতে মানে মানুহে খোজলে ট্ৰডেন মানে খোজ পেলালে কি হয় গছৰ পাতটো অৰ্থাৎ ক'লা টাইপৰ ৰং হৈ যায় তো কোনো ক'লা চলা নাই তো গছৰ পাতবোৰ সৰি আছে I kept the first for another day আৰু তেওঁ কি কৈছে প্ৰথম পথটো তেওঁ অন্য এদিনাৰ কাৰণে সাঁচি থৈছোঁ বুলি কৈছে যে তেওঁ সেই পথটোৰে দ্বিতীয় পথটোৰে গ'ল যদিও প্ৰথম পথটোৰে এদিন যাব বুলি তেওঁ ভাবি থৈছে মনতে yet knowing how a way leads on to way কি কৈছে তেওঁ নিজেও জানে যে তেওঁ যোৱা ৰাস্তাটোৰে তেওঁ নিজে আগবাঢ়ি গৈ থাকিব লাগিব সেই পথটোৰে মানে গৈ থাকিব লাগিব আৰু তেওঁ সন্দেহ আছিল যে তেওঁ সেই পথটোৰে কেতিয়াবা ঘূৰি আহি পেলাই যে প্ৰথমটোৰে যাব তেওঁৰ সেইটো সন্দেহ আছিলে Fourth stanza I shall be telling this with a sigh somewhere ages and ages hence two roads diverge in a wood and I took the one less travel by and that has made all the difference চাই মানে গভীৰ নিচা আৰু হেন্স মানে এনেকৈ আৰু মেড অল ডিফাৰেঞ্চেছ মানে অলপ কিবা এটা ডিফাৰেঞ্চ ৰিজাল্ট যোনটো হয় ধৰা বেলেগতকৈ অলপ বেলেগ যোনটো ৰিজাল্ট পোৱা যায় তুমি বহুত বছৰ কাম কৰাৰ পিছত যোনটো ৰিজাল্ট পোৱা যায় সেইটোৰ কথা ক'বলৈ গৈছে I shall be telling this with a sigh তেওঁ হুমুনিয়াহ কাহি ভাল বা বেয়া অৰ্থত তেওঁ পজিটিভ দিশো হ'ব পাৰে নিগেটিভো হ'ব পাৰে সুখ দুখ কিবা এটা ভাবত আৰু তেওঁ ভৱিষ্যতলৈ এই বুলি ক'ব যে somewhere ages and ages hence মানে বহু বছৰ যোৱাৰ পাছত তেওঁ কি পাব এটা ৰিজাল্ট পাব যে মই বহু বছৰ কৰি পেলাই এইটো এটা ৰিজাল্ট পালোঁ মানে এইটো এটা এনেকুৱা এটা ৰিজাল্ট পালোঁ বুলি ক'ব যে টু ৰুট ডাইভাৰ্ছ ইন এ ওড তেওঁৰ সন্মুখলৈ দুটা পথ আহিছিলে তাৰে মাজৰ তেওঁ কি কৰিছিলে এটা চুজ কৰিছিলে I took one less travel by যিটোৰে কম সংখ্যক মানুহ গৈছিল তেওঁ সেইটো চুজ কৰিছিলে আৰু and that has made all differences আৰু মই যি হওঁ মানে তেওঁ আজি যোনখিনি হয় সেইখিনি কি হয় সেই পথটোৰে যোৱাৰ কাৰণেহে সেইখিনি তেওঁ ফল ভুগিছে নাইবা সেইখিনি ফলাফল পাইছে আৰু তেওঁ সেই সময়ত সেই সিদ্ধান্তটো লোৱাৰ কাৰণে তেওঁ সেইখিনি হ'বলৈ সুবিধা পালে সেইখিনিকে ক'বলৈ গৈছে অৰ্থাৎ কবিতাটোত লেখকে নিজৰ
জীৱনৰ লগত বা নিজৰ লাইফটোৰ লগত তুলনা কৰিছে তোমালোক এতিয়া ক্লাছ 9ৰ এজন ষ্টুডেণ্ট হয় সেইখিনি কথাকে ক'বলৈ গৈছে যে সঠিক পথ ল'লে সঠিক পথেৰে আগুৱাই গ'লেই সেইটো হ'ল সাৱধানতাৰে সঠিক পথটো নিৰ্ণয় কৰিব লাগিব আৰু সেই পথটোৰে ঘূৰি আহি পেলাই তুমি এটা বেলেগ পথ ল'ব নোৱাৰা যিহেতু সেই পথটোৰে তুমি আগুৱাই গৈ থাকিব লাগিব ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ